কিমান আৰু বতৰটো বেয়া বুলি ঘৰতে সোমাই থাকিব, সেইকাৰণে বোলো বোলা অলপ ওলাইকে যাওঁ। আৰু এয়া চাওক ফাইনেলি ওলাই আহি আছোঁ, ক'লৈ জানে দে জখলাবন্ধালৈ। আৰু জখলাবন্ধালৈ ওলাই আহি আছোঁ, ভাবিছোঁ কিবা কিবি এটা কিনিবলগীয়া আছে কিনি লওঁ। লগতে কাপোৰ এযোৰ নতুনকৈ লৈছিলোঁ, সেইযোৰো বোলো হ'ল যদি লৈ আহোঁগৈ। আৰু ইয়াত দৰ্জি তাত আহিলোঁ, দেখিছেনে কাপোৰযোৰ হ'ল আৰু কিন্তু ইস্ত্ৰি কৰিবলৈ বাকী আছিলে। বোলো ৰ'ব অকণ বহিয়ে দিওঁ, আহিলোঁ যেতিয়া একেবাৰে কাপোৰযোৰ লৈয়ে যাওঁ। আৰু এয়া ধুনীয়াকৈ দৰ্জিজনে ধুনীয়াকৈ দেখিছেনে ইস্ত্ৰি মাৰি আছে। আৰু কাপোৰযোৰ এতিয়া নেদেখাওঁ দিয়ক, যেতিয়া পিন্ধিম তেতিয়া আপোনালোকক ফটো দিম, তেতিয়া কেনেকুৱা লাগিছে ক'ব। আৰু ময়ো এয়া বহি আছোঁ, বহি পেলাই মোবাইলটোকে চাই আছোঁ আৰু কি কৰিব। লগতে বৰষুণো দিছে আৰু সেইকাৰণে ভাবিলোঁ দৰ্জি যাতে সময়টো অকণ কটাই দিওঁ। আৰু ৰ'ব তাৰপিছত আহি ঘৰ পালোঁহি, ঘৰ পাই দেখিছে মাহঁতলৈ কিবা কিবি এটা খাবলৈ লৈ আহিছোঁ। দেউতাই ভুজিয়া খাই ভাল পায়, সেইকাৰণে ভুজিয়া পেকেট এটাও লৈ আহিছোঁ। আৰু আজি ৰাতিৰ সাজৰ বাবে মাছকে আনিলোঁ অকণমান, ভাবিলোঁ মাছেৰে এসাঁজ খাওঁ আজি ৰাতি, নে কি কয়? আপোনালোকৰ বাৰু আজি ৰাতি কি আছে, মাছ নে মাংস? কমেণ্টত জনাব দেই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তো এইটো ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদি পাৰে মোৰ পেজটো ফ'ল' কৰি দিব নাপাহৰিব দেই। থেংক ইউ।